Welcome back to Rupankrita and Alankrita's world. Yeah, after decades. Start হৈ গ'ল আৰু গমে নাপাওঁ। Finally. আমি আছো বৰ্তমান কলকাতাত। আমাৰ যোৱাকালি অনুষ্ঠান আছিলে ইয়াতে কলকাতাত। সো আমি কৰিলোঁ অনুষ্ঠান আৰু ভালেই হ'ল অনুষ্ঠান। আৰু আজি আমি ইয়াতে ষ্টে কৰি আছোঁ। সো আমি অকণমান কলকাতাখন ফুৰিম। কোন আছে আমাৰ লগত দেখুৱাম। গোটেই ব্লগটো চাই থাকিব দেই। আমাৰ লগত কোন আছে মই দেখুৱাই আছোঁ। এইটো থাকিব আমি ৰাতি চশমা পিন্ধো কাৰণ আমাক উইদাউট চশমা বহুত বেয়া দেখি। মোক ভাল দেখি তোক বেয়া দেখি। তই চশমা আছে এইফালে মানস সি ৰাতিপুৱাৰ পৰা ব্ৰাছে কৰি থাকে। তাৰপিছত কোন আছে এইফালে ভাইটি মামা আছে হাই আছে বিকি হাই ইয়াৰ লেভেল বহুত সেইকাৰণে মানে আমাৰ ব্লগত হাই নকয় একো নকয় বাই নকয়। চ' আমি বলক এতিয়া ফুৰিব যাওঁ কলকাতাখন অকণমান দেখুৱাওঁ যি ফুৰোঁ আমি আপোনালোকক অকণমান একো নুফুৰো এই ৰাতি 7:30 কেইটা বাজিছে টাইম হৈছে বৰ্তমান 7:30 7:40 অ'কে অ না সঁচাকে কচোন 7:40 বাংলাদেশত 7:40 আজি ৰিপাব্লিক ডে হয় চ' অকণমান গৈ চাওঁ কিনো আছে সেইফালে কি কৰিছে কিবা হয়তো নতুন ইফালে পাতিব চাব পাৰে ইহঁতে কলা চশমা পিন্ধি একো দেখা নাপায় বাৰু না মই দেখি আছোঁ সেয়া আমি ৱাক কৰি আহি আছোঁ ইফালে কলকাতা ষ্ট্ৰীটছত আমি কলকাতা ষ্ট্ৰীটছত ৱাক কৰিলোঁ কিন্তু আমাৰ ইমান বেছি ভোক লাগিছে বিকজ আমি লাঞ্চ নাই কৰা চ' আমি লাঞ্চ কৰিম কৰিবি না কৰিব অ'কে মইতো আলু পিটিকা ভাত খাম এনেকৈ বিকজ মই ভেজ হয় চ' ইহঁতে নন ভেজ খাব চ' আমি বহিলোঁ ইয়াতে আৰু এতিয়া আমি চবে ডিছকাছ কৰিছোঁ কোনে কি খাব কি খাবা তুমি ডিনাৰো খাম কি খাবা মই মটন কষা আৰু ৰাইচ তহঁতি কাটা লাগা মাছ আৰু সাৰা মাছ তই মই ফিছ কিবা ফিছ সাৰা মাছ ফিছ খাব তুমি কি খাবা মই খাম ভেজ আলুৰ দম খাম আৰু দালি ভাত খাম আমাৰ খানা আহি পালেহি খালে তোমাৰ মটন আছিলে ন মোৰ ভেজ থালি মই ভাবিছিলোঁ মোক ধুনীয়া আলু ফ্ৰাই কৰি দিব বাট মোক আলু চিপছ দিছে কিন্তু মই বেয়া পাওঁ খাই মই কিবাকৈ আলু ভাজি ভাত খাওঁ সেইটোও ভাল নাপাওঁ মই খাওঁ কি এয়া চাওক এখন মোৰ থালি হয় দালি আৰু এইটো আলু ভাজিটো মোৰ ভাল আলু ভাজি লাগে এইটো চিপছটো নালাগে এইটো আলু ভুজিয়া দিছে আৰু এইটো চানা দাল দিছে আৰু বাকীবিলাকে এইবোৰ খাইছে মটন খাইছে ফিছ খাইছে এইফালে মটন খাইছে উপায় নাই সেনেকৈ খাইছোঁ মই ভোক লাগিছে বহুত বেছি নট বেড তোমাৰ মটনটো কেনেকুৱা উপায় নাই সেনেকৈ খালোঁ মই 10-10কৈ খালোঁ আৰু ঠিক ঠাক আছিলে মোৰ খানাটো আৰু এতিয়া আমি ক'ত গৈ আছোঁ কিবা পাৰ্কত নেকি ক'ৰবাত পাৰ্ক বুলি কৈ আছে ধুনী ইমান আছে হয় মানাছ আমি ক'ত যাম ই নিজে নাজানে ক'ত পাৰ্ক ষ্ট্ৰীটত যাম আমি অ'কে মই গৈ পোৱা নাই আগতে কেতিয়াও কলকাতা আহিছোঁ বাট পাৰ্ক ষ্ট্ৰীটত গৈ পোৱা নাই ই কৈছে বহুত ভাল বোলে চ' চাওঁ ব'লকচোন আমি এটা লোকেশ্যন পাইছোঁ বহুত ধুনীয়া এইফালে কিউট চাই এইখিনিতে ফটো উঠাব আমাৰ এইফালে ফটোগ্ৰাফাৰে হয় নেকি নিদিওঁ কিন্তু 1 টকা চ' মই আৰু ৰিকি এতিয়া ফটো উঠিম অ'কে এয়া চাওক ফটোশ্বুট হৈ আছে এইফালে এইখিনি ভাল লাগিছে কিবা এটা জেগাটো মানে ষ্ট্ৰীট ফটোগ্ৰাফী কৰি আছোঁ আমি একচুৱেলি কলকাতা ষ্ট্ৰীটত ফটো উঠি আছোঁ অঁ ময়ো উঠিম অ'কে চ' আমি এতিয়া য়েল্ল' টেক্সি দেখিছোঁ ইয়াতে আৰু য়েল্ল' টেক্সি আমাৰ অসমত নাই চ' কলকাতাত আমি য়েল্ল' টেক্সিত বহিছোঁ আমি গোটেইকেইটা পিছফালে বহিছোঁ এইফালে আলাংকৃতা আছে ৰিকি এইফালে মানস এইফালে বিকি আৰু সৰু বেটি আমাৰ ৰজা আমাক বহিব নিদিলে আমাক পিছফালে ঠেকিকে বহিছোঁ আমি নিজে অকলে বহিছে ইমান ৰজাত দৰে আৰু আমি চাৰিটা এনেকে ঠিক নাথাকিকে আমাৰ গাৰ্জেন এটা আহিলে চব পইচা তেখেতে দিব যিহেতু সেইকাৰণে আগত বহিব দিছোঁ আৰু গাৰ্জেনটোক ৰেচপেক্ট কৰিছোঁ তেখেতৰ আকৌ শুনা নাপায় ইয়াৰ মাতটো ইমান সৰুকৈ কয় একশৰ মন যায় মাৰো দে একশৰ মাৰো মন যায় কিন্তু নোৱাৰে মাৰিব কাৰণ তাইৰ ভয় আছে যে একশৰ মাৰিলে আৰু তোৰ দম নাই তোৰ নাই দম নাই আছেনে নাই দে চাম আজি দম আছেনে নাই দম নাই 100
চাৰ দিবা দম নাই এইটো বিকি হয় না নহয় ইছৰ দে পইচা বিকি ডাইৰেক্ট মাৰিব পাৰি বিকি একো নকয় এক নৰি বিকি তই খিলাকতিটো হয় দেখি মুস্তাক তেনে চাওক একো নাই আমি এয়া যাত্ৰা আৰম্ভ কৰিছোঁ ক'ত যাম নাজানো খালি ভাইয়াক কৈছোঁ যে ক'ৰবাত লৈ যা আমাক ঘূৰাই কথা বেলেগ আহাই নাই ন মাথাত ঘূৰাই আছে সেইখিনিয়ে কৈ আছো আমি ঘূৰি পাকি মানে ক'ৰবাত যাই আছো কিবা কৰি আছো ক'ৰবাত নি আছে কিন্তু ক'ত নি আছে নাজানো আমি কিছুমান কথা নিজে নিজে ভাবি ল'ব দে অকল ছবিকেইটা দি থ আপোনালোকে নিজে ভাবি লওক আমি ক'ত যাম আমি য'ত যাম তাতেই যাম তাতে যাম চাওক আপোনালোকক বহুত চিৰিয়াছ টপিক এটা হৈছে মানে কি আমাক তেখেতে কৈছে কি যে আমাক ঘূৰাব 4 ঘণ্টা 50 টকাত এতিয়া কৈ আছে মাত্ৰ আধা ঘণ্টা 200 টকাত ঘূৰাব এইটো ভুল কিন্তু ৰাইজে কি কয় নহ'ব না য'ৰ পৰা ঘূৰাব वापस नहीं जाएगा वापस छोड़ देगा लेकिन आप कुछ करेगा नहीं बोले पैदल नहीं जाएंगे हम एक काम करो आप एक काम करो आप पार्क स्ट्रीट के चारों तरफ एक बार घुमा दो चारों तरफ तो उधर से घुराया इधर से लेके नहीं दिखाई दिया वहाँ पे जो अड्डा होता है ना एक नई बहार तू दुनिया ही बदल दूं मैं तो प्यारा सा चमत्कार हूँ मैं किसी का सपना हूँ जो आज बन चुका है सच अब ये मेरा सपना है कि सबके सपने सच में करूं आसमां को छू लूं तितली बन उड़ूं या हेलीकॉप्टर मैं हूँ एक उड़ता रोबोट डोरेमोन পাগল লৈ আনিছোঁ আৰু এতিয়া এনেকৈতো চলিবই লাগিব বস্তুবিলাক সহ্য কৰিব লাগিব সহ্য কৰিলে আৰু ধৈৰ্যৰ বলতহে মানুহ জীয়াই থাকিব পাৰে আৰু আমি সেই বস্তুটো কৰিম যেনে কি নহওক দুটা পাগল চাৰি আছোঁ কলকাতা চিটিত দুটা পাগল লৈ ঘূৰি আছোঁ দেখি তই কি কবি এই কথাত তই নালাগে দে ক'ব একো মই ক'লোঁ যি ক'লোঁ কাৰণ মহাপাগলে যেতিয়া কৈছে আমি নকলেও হ'ব এতিয়াতো বিকি কোৱা নাই আৰু মহাপাগলে যেটো কৈছে কি কবি কি তোক মহাপাগল বুলি ক'লে ঠিক আছে भैया आप 10 रुपए तो वहाँ मिलेगा किरिश का गाना सुनेगा नहीं किरिश का गाना हम सुनते ले बेटा दिल ना दिया घुमाने के लिए ओ शुक्रिया भैया एक बार आप उतरे ना फोटो लेते स्टेयरिंग पे फोटो नहीं देते हैं हाँ ओ भैया आप एक बार उठ तो गाड़ी का गाड़ी का फोटो लीजिए हम अपना नहीं आपका फोटो नहीं चाहिए भैया गाड़ी के सीट में बैठ के एक फोटो लूंगा ओ भैया आइए ना आप उतरो ना हम गाड़ी चलाएगा थोड़ा सा ठोकना नहीं है भैया इसको उतार दो आजा आजा एक बार ऐसे चलाएगा क्या जाएगा फिर आप कभी भी आप गाड़ी नहीं चला पाओगे आजा आजा थैंक यू भैया मेरा थोड़ा कहाँ पे थैंक यू फोटो खींचना है अभी नहीं आता आपका गाड़ी टूट जाएगा मेरा क्या जाएगा दो लोग वेट कर रहे हो आजा আচলতে ইয়াতে আমি আৰু আমি হৈ থাকিব পাৰো কিয় কচোন কোনো জাজ নকৰে আমাক पैसा तो फ्री बोला ना पैसा दीजिए ना तो फिर तो देगा ही 200 तो का दिया नहीं 100 टका 100 रिटर्न दो हाँ हाँ फर्स्ट मॉल कैसा है बहुत बड़ा मॉल है चलो ओए मॉल तो सही हुआ हाँ मॉल तो सही हुआ फिर से 200 एक काम करते हैं 200 आप दीजिए आप जहाँ से उठाया था उधर ही ड्रॉप किया उसका भी 200 लेते हैं आप ठीक है अभी हम এতিয়া আমি খাম পান কাৰণ যদি নাখাও পান তেন্তে কেনেকৈ খাম পান
সেইকাৰণে আমি খাম পাণ পাণ কেনেকুৱা মই টেলেণ্টেড কিমান সিহঁতে খাব পাণ কাৰণ ইহঁত ছাগলী কেনে ये सारा गालिया खुशबू है मीठा কি দি আছে বা তই কি খাবি पान एक मीठा पान का ছাগলীবিলাকক পাণ দিয়কচোন খাওঁ একো ভাল লাগছে কুটকা পাণ খাইছে ৰজনীগন্ধা খাই আছে চ' আমি পাৰ্ক ষ্ট্ৰীটত আহি পালোঁ এইটো পাৰ্ক ন পাৰ্ক ষ্ট্ৰীট অ'কে ত' আহিছোঁ মই ইয়াতে আগতে মই ভাবিছোঁ কিবা পাৰ্ক হয় নেকি সেইকাৰণে মই ভাবিছোঁ কিবা পাৰ্ক আছে ভাল লাগে জাগাটো Okay. আড্ডা অঁ ভাল লাগিছে কিন্তু বহুত ব্ৰেণ্ডেড দোকান আছে ইয়াতে বহুত চব কি লাগে চেফে চব লাইক আমাৰ উজান বজাৰ আৰু অ'কে जीने के हैं 4 दिन बाकी है बेकार दिन जाए 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 एक बार जो जाए जवानी फिर ना आए है जवानी কুটি जाए 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 जवानी फिर ना না তো আমি ঘূৰি আমাৰ বহুত পিয়া লাগিছে ঘূৰি আমাৰ বহুত পিয়া লাগিছে আৰু এতিয়া আমি জালজিৰা খাম ইয়াতে আৰু মই নুঘূৰাকে ঘূৰা নাই মই নুঘূৰাকে মোৰ ভাগৰ লগা নাই এই কিবা এটা কওঁ কিবা হৈছে তাইৰ কিবা এটা কৈ দিয়ে খাম তো জালজিৰা খাম মোক খুৱাইছে ভগৱানে এই কিবা ভগৱানে মোক খুৱাই পঠাইছে গতিকে মোক খুৱাব প্ৰয়োজন নাই ইফালৰ পৰা বহুত আমাৰ কালি শ্ব' আছিলে হৈ গ'ল খুব সুন্দৰকৈ নন্দীগ্ৰামত ভাল লাগিল আৰু এইপিনে এংকাৰ আছিলে এইপিনে আমাৰ বিকি ডান্সাৰ আছিল আৰু আমি পাৰফৰ্ম কৰিছোঁ চ' আমি চাৰিটাৰে আমাৰ একচুৱেলি আমি স্পটত ৰাখিছোঁ এই ৰূপাংগীতা মোৰ বেটিঙত কিবা গভীৰ চিন্তা আমাৰ কনষ্ট্ৰাকশ্যনৰ মেইন মানুহ কৰিব দিয়া আটা মাজি চাই থাকিলি চ' আমি জালজিৰা খালোঁ একো ভাল লগা নাই মোৰো ভাল লগা নাই ৰিকিৰো ভাল লগা নাই বিকিৰো ভাল লগা নাই ভাইটি মামাৰো ভাল লগা নাই অকল ভাল লাগছে এই মক্কেলটোৰ ইয়াৰ বোলে বহুত ভাল লাগছে আৰু পেলাই দিয়াৰ আগতে ক'ব লাগে ন আমি চবে পেলাই দিলোঁ তাৰ পাছত কি কৈছে ভাল লাগিছে জালজিৰা জীৱনত খাই পোৱা নাই আৰে খাইছোঁ ভাল জালজিৰা খাইছোঁ ইমান বাকৱা জালজিৰা নাই জালজিৰা জিৰাটো যেতিয়া জাল লাগে সেইটো জালজিৰা বুলি কয় আৰু মই ইয়াতকে ভাল খুৱাম অ'কে মই নিজে বনাই দিম ইয়াতকে বেটাৰ তই জালজিৰা নহয় মৰাৰ পিছত কবি তই জালজিৰা নহয় জালজিৰা নহয় তই ইয়াতে জিৰা বহুত খুৱাবি, বহুত বিপ জিৰা। বাকৱাছ কথা কৈ আছে বিপ জিৰা শান্তিয়ে লাগছে দিনটো আমি দিনটো পাগল হৈ আছিলোঁ ৰুমৰ ভিতৰত সোমাই আমি কলকাতাত আহি বাহিৰত ওলোৱা নাই ওলাইছে গধূলি ইমান পাগল কিয় আমি কালি আৰু ঘূৰিম কালি একদম বজাৰ ঘূৰিম কালি সোনকালে ওলাম আমি সোনকালে ঘূৰিম সোনকালে ৰাতিপুৱা কোনো শুই থাকিব নোৱাৰে শুবাই বেয়া মাৰিম চেণ্ডেল মাৰিম মুখত দৰ্জা চৰ্জা খুলি ইমান ধুনীয়া এটা চান্স পাইছো হয়নে শ্ব' আহিছে হোটেলত ৰাতিপুৱা কি ভাত 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 ট্ৰেইনত দে অঁ ইমান ধুনীয়া এটা চান্স আহিছে শ্ব' আছে শ্ব' শেষ হ'ল তাৰপিছত পিছদিনাখন আজি আমাক ফুৰিব দিছে আমি ফুৰাও নাই ভাই কেনে মকেল আমি এলেহুৱা জাত আমি সঁচা ইমান যে ব্লগ বনাই আছ এইটো কোনোবা দিনা আপলোড হ'ব নে হ'বই লাগিব হ'বয়ে লাগিব ফাইনেলি আমি হোটেল পাই গ'লোঁ এয়া এণ্ট্ৰি কৰিছোঁ ফুৰিলোঁ ঘূৰিলোঁ খালোঁ আৰু এইফালে পাগল এইবিলাক যাই আছে মইতো দেখা আমাৰ ৰুম পাই গ'লোঁ বাই 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 তো আমি আজিৰ এই ব্লগটো ইয়াতে সম্পূৰ্ণ কৰিছোঁ কাইলৈ নেক্সট ব্লগত আকৌ লগ পাম কাইলৈ নহয় ঠিক নাই বাই বাই গুড নাইট আমি অকণমান ৰেষ্ট লওঁ আজি কাৰণ কাইলৈ আমাৰ
যাব লাগিব ঘৰ গুৱাহাটী যাম চ' আজি অকণমান পেকিং চেকিং কৰি লওঁ ৰেষ্ট লৈ লওঁ অকণমান একোতো ফুৰা নহ'ল বাট কালি আমাৰ মানে আমি দেৰিকৈ যাম ৰাতিকৈ চ' দিনত হয়তো ফুৰিবও পাৰোঁ যদি ফুৰোঁ তেতিয়াহ'লে আপোনালোকেতো কিবা দেখাই পাব বাট আজি এই ব্লগটো ইয়াতে সম্পূৰ্ণ কৰিছোঁ সকলোকে লগ পাম নেক্সট ব্লগত বাই বাই